মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ শেষৰটো পাঠ অৰ্থাৎ 14 নম্বৰ লেচন সৰু ছোৱালী আৰু পক্ষী এই কবিতাটোৰ আজি যিমানখিনি প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ মই তোমালোকক বুজাই দিম। এতিয়া আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ ক্ৰিয়াকলাপ দিছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এতিয়া তোমালোকক এইটো পঢ়িবলৈ কৈছে, তোমালোকে পদ্যটো পঢ়িবা ধুনীয়াকৈ। তাৰপিছত পদ্যটো আবৃত্তি কৰা, পদ্যটো আবৃত্তি কৰিবলৈ কৈছে, ধুনীয়াকৈ আবৃত্তি কৰিবা। তাৰপিছত এতিয়া উত্তৰ লিখাত কি দিছে, প্ৰথমটো দিছে ক নম্বৰ, সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। সৰু ছোৱালীয়ে পক্ষীক কি কি দিব বুলি কৈছে। ইয়াত দিছে কোচ ভৰাই, থাকিবলৈ আৰু খাবলৈ। ইয়াত কোচ ভৰাই কি দিব, থাকিবলৈ কি দিব আৰু খাবলৈ কি দিব। এতিয়া তোমালোকে উত্তৰটো লিখি ল'বা এইদৰে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাঁহ আৰু খাবলৈ পকা পকা ফল দিব বুলি কৈছে। তাৰপিছত তোমালোকৰ খ নম্বৰ দিছে, সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পক্ষীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তেওঁ ওচৰলৈ মাতিছে। তাৰপিছত তোমালোকৰ গ নম্বৰ দিছে, সৰু ছোৱালীয়ে কিয় পক্ষীজনীক গীত গাবলৈ মাতিছে। ইয়াৰ উত্তৰটো হ'ব, সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পক্ষীজনীক তাইৰ ওচৰলৈ মাতিছে। তাৰপিছত তোমালোকৰ দিছে পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। পদ্যটোত কবিয়ে কোৱা কথাখিনি তোমালোকৰ নিজৰ কথাৰে লিখিবলৈ কৈছে। তথাপিও মই মোৰ কথাৰে এবাৰ লিখি দিছোঁ আৰু তোমালোকে লিখি ল'ব পাৰিবা আৰু বুজিবলৈ লিখি ল'বা তোমালোকে নিজে। ইয়াৰ উত্তৰটো হ'ব, কবি ভৈৰৱচন্দ্ৰ খাটনিয়াৰে সৰু ছোৱালী আৰু পক্ষী পদ্যটোত এজনী সৰু ছোৱালী আৰু পক্ষীৰ মাজৰ এটা সুন্দৰ সম্বন্ধ প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। সৰু ছোৱালীজনীয়ে পক্ষীৰ শুৱলা মাতৰ গীত শুনি ভাল পাই বাবে বাৰে বাৰে পক্ষীজনীক মাতিছিল। সৰু ছোৱালীয়ে পক্ষীক কোচ ভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাঁহ আৰু খাবলৈ পকা পকা ফল দিব বুলিও কৈছে, লগতে পক্ষীজনীৰ সৈতে উমলিব বুলিও কৈছে। তাৰপিছত দিছে তোমালোকৰ তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। তলত দিয়া শব্দৰ অৰ্থখিনি তোমালোকক শব্দ সম্ভাৰ বা অভিধান চাই লিখিবলৈ কৈছে। তো তোমালোকে লিখি ল'বা, মই লিখি দিছোঁ। উদৰ, হাউৎ কৰে, একে চিপে, সুললিত, সৰক্ষিত আৰু ততালিকে। তো তোমালোকে এইখিনি মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। ইয়াৰ উত্তৰটো হ'ব, তাৰপিছত তোমালোকৰ দিছে চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে। ইয়াৰ উত্তৰটো হ'ব, চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ আৰু থাকিবলৈ সোণোৱালী বাঁহ সাজি দিবলৈ গাত লৈছে। তাৰপিছত তোমালোকৰ দিছে হাউৎ কৰে শব্দটোৰ অৰ্থ হৈছে বেগেতে, একে চোচাই, একে চিপতে, একে শুহাই। হাউৎ কৰেৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ততালিকে, একে চিপে। এতিয়া হাউৎ কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা। এতিয়া এইটো মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকৰ দিছে তলৰ শব্দকেইটাৰ সমাৰ্থ শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা। তো দলত আলোচনা কৰিবা কৈছে, তোমালোকৰ দলত আলোচনা কৰি পেলাই কৰি চাবা এবাৰ। আৰু দিছে শুৱলা, বেগেতে, পেট, আনন্দিত আৰু গগন। তো ইয়াৰ উত্তৰটো হ'ব, তো তাৰপিছত তোমালোকৰ দিছে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজিবলৈ দিছে। ইয়াত দিছে উদাহৰণ, যেনে দিছে ভৰি আৰু ভৰি। এতিয়া এটা ভৰি মানে হৈছে ভৰিত দুখ পোৱা বাবে ৰাজুৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছে। এতিয়া এইটো ভৰি মানে আমাৰ শৰীৰৰ অংগ কথা বুজাইছে। তাৰপিছত আৰু ভৰি মানে হৈছে বাগিচাখন ফুলেৰে ভৰি পৰিছে, আৰু এইটো ভৰি পৰা মানে উভৈনদী হৈ পৰাৰ কথা বুজাইছে। এতিয়া তলত তোমালোকৰ শব্দ আৰু অৰ্থ দি দিছে, তোমালোকৰ শব্দ আৰু অৰ্থ দি দিছে। তো
এইখিনি এইফালে দুটা দিছে না, সজা সজা, ফল ফল, ৰং দি দিছে। এতিয়া তোমালোকে এইখিনি অৰ্থখিনি দি দিছে, এইফালে চৰাই আদি থোৱা কাঠৰ সঁজুলি বা বাঁহ। এতিয়া সজা মানে হৈছে চৰাই থকা বা ঘৰটোক, তাৰপিছত সজা মানে হৈছে আন লোকৰ দ্বাৰা নিৰ্মাণ কৰা বা তৈয়াৰ কৰা, মানে কোনোবাই কিবা বস্তু এটা সজা। তাৰপিছত ফল, কোনো কাৰ্য পৰিণতি, মানে কিবা এটা বস্তু কাম কৰি যিটো ফল পায় সেইটো কথা বুজাইছে। তাৰপিছত ফল মানে হৈছে গছৰ গুটিৰ কথা বুজাইছে। ৰং মানে হৈছে আনন্দ, ৰং ধেমালি মানে আনন্দ ধেমালি। তাৰপিছত ৰং মানে হৈছে বৰণ, মানে কালাৰৰ কথা বুজাইছে। এতিয়া ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিছোঁ, তোমালোকে এনেদৰে লিখি ল'বা। ইয়াৰ উত্তৰটো হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিৰ ভিডিঅ' ইমানটোৱে আছিলে। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পালা আৰু প্ৰশ্ন উত্তৰসমূহ সুন্দৰকৈ বুজি পালা। আৰু যদিহে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা, কমেণ্ট এটা কৰি দিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈও মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। লগতে যিসকল নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ আহিছোঁ, বাই বাই।